ঠাই দেখাম যে প্ৰেমিক প্ৰেমিকাৰ ঠাই মহানগৰলৈ আপোনালোকক স্বাগতম জনাইছো আধাবাৰী নামো 20 টাকা ভাড়া আছে তো নমস্কাৰ বন্ধুসকল মই দীপজ্যোতি পুনৰ এটা নতুন ধামাকা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল দীপদিৰি ব্লগ চলো আজি আছো বৰ্তমান গুৱাহাটীত এইটো মোৰ পাছত আছে গুৱাহাটী ষ্টেচন ট্ৰেইনৰ পৰা নামি কিনে এতিয়া যাই আছো আমি ফেঞ্চিত আৰু ভিডিঅ'টোৰ টপিকটো হৈছে কি অসমৰ সকলোতকৈ ডাঙৰ চহৰ গুৱাহাটী মহানগৰীত এনেকুৱা দুটা তিনিটা যি পাৰো আৰু ঠাই দেখাম যে প্ৰেমিক প্ৰেমিকাৰ ঠাই খতম ভিডিঅ'টো চাই দিয়ক মজা আছে প্ৰথমতে ফেঞ্চিত যাওঁ ফেঞ্চিত অলপ কেদাৰনাথৰ কাৰণে বজাৰ কৰিব লগা আছে তো সেই বজাৰখিনি কৰি লওঁ তো ভাইলক এটা বস্তু গুৱাহাটীত যদি আহোঁ মই এই মালটো চাওক নিম্বু পানী এইটো নাখাওঁকে মই নাযাওঁগে বম ভাল লাগে ভাই বম ভাল লাগে বুলি ক'লোঁ ইঅ' হো চশমা লৈ ল'লোঁ দুইযোৰ প্ৰথমতে আৰু মানে কি হেৰি কি চাইছিলোঁ আমি টি চাৰ্ট চাইছিলোঁ কিন্তু টি চাৰ্ট কেইটা পচন্দ নহ'ল মানে তো হাফ পেণ্ট এটা ল'লোঁ কিন্তু হাফ পেণ্টটো ইটা নাথাকক ডাইৰেক্ট কেদাৰনাথত গম পাব নহ'লে ইটা দেখালি মানে তেতিয়া চাই অলপ বৰিং লাগিব সেইকাৰণে ইটা নাথাকক ডাইৰেক্ট তাতে দেখাম তো বিশালত আছিলোঁ গাইছ এ চি নাই এই গৰমত এই ফেলত তলত বহি নহয় চাব বাটন এটা বনাই ভাই লগ এতিয়া বৰ্তমান আছোঁ এইখন হৈছে লাখ টকীয়াৰ এই ব্ৰিজখনৰ ওপৰত আছোঁ আৰু এই গাছডাল মানে ইমান ধুনীয়া এটা জেগাত আছে মানে কি ক'ম মানে মনৰ একদম প্ৰফুল্ল হৈ গৈছে মনটো ইমান ধুনীয়া বতাহ মেলি আছে কিন্তু বিশালত গৈছিলোঁ বিশালত ইমান গৰম অ' মাই গড তাতে এচিও নাই ইমান ডাঙৰ শ্বপিং মল এটা এচি নাই আৰু এইবাৰ যাম আমাৰ ভিডিঅ'ৰ মেইন টপিক প্ৰেমিক প্ৰেমিকাৰ ঠাই আৰু গাইজ বিশালত এটা চলা লৈ ল'লোঁ আৰু একযোৰ চেণ্ডেলো লৈছোঁ কিন্তু বৰ্তমান একো নেথাকক বাজাৰটো বঢ়িয়াকৈ কৰি ল'লোঁ কিন্তু বস্তুবিলাক কেদাৰনাথত যাওঁতেহে আপোনালোকে দেখা পাব তো বুজি পাইছে না কেছটো মানে ইটা যদি দেখা দিওঁ গোটেইখিনি বস্তু বাহিয়া হৈ যাব আৰু গৰমৰ কাৰণে এতিয়া ক'লোৱে ক্লিপটোত যে ইয়াত অলপ জিৰাই আছোঁ তো জিৰাই কিনে যাম আৰু যামে বহুত ৰখি আছোঁ চৰি যাওঁগে আমি ফাৰ্ষ্ট লোকেশ্যন আহি পাইছোঁ আৰু ফাৰ্ষ্ট লোকেশ্যনটো চবৰে চিনাকি মানে দীঘলী পুখুৰী তো মানে বহুতে জানে তথাপিও টপিকটো অলপ বেলেগ হ'ব সেইকাৰণে ভিডিঅ'টো মজা আছে চাই থাকক টিকট লৈ ল'লোঁ তো আমাৰ মৰমৰ বন্ধুসকল প্ৰথমতে আমি বোট চাফাৰী কৰিম মানে বোট চাফাৰী কৰাৰ কাৰণটো কি জানে না মানে তাতে চবফালে মানুহ আছে পুৰা একদম এই বাউণ্ডাৰীটোত পুৰা চবফালে মানুহ আছে তো মানে আলোচনাখিনি কৰবাৰ মানে কি টপিকৰ ওপৰত কেনেহেন কথা কি তো ইয়াৰ পৰা ধুনীয়াকৈ টপিকটো আমি কেনে কামটো কৰিম মানে তো ভিডিঅ'টো মজা আছে চাই থাকক ইণ্টাৰেষ্টিং ঘটনা এটা দিছোঁ ইয়াৰ ভৰি কপাৰ হৈছে বেদাল মাৰি কিনে বাহ ভাই বাহ বঢ়িয়া প্ৰথমতে কম চাওক দীঘলী পুখুৰী এটা এনেকুৱা ঠাই ইয়াত মানে কি আপোনাৰ এইটো অৰিজিনেলি হৈ আছে দিয়ক ইগন'ৰ কৰক কি মানে দাউৰবা যে আছে সেইকাৰণে এইটো হৈ আছে কিন্তু চাওক দীঘলী পুখুৰী এটা এনেকুৱা ঠাই মানে তো কথাটো হ'ল কি মানে মই যদি ইয়াক ৰেংক দিবা যাওঁ মানে কি মানে ৰেংক মই প্ৰেমিক প্ৰেমিকাক ৰেংক দিম ইয়াক 60% ৰেংক দিম মানে 60% ইয়াত প্ৰেমিক প্ৰেমিকা দেখা পাব আপোনালোক আৰু তাৰে 40%টো হৈছে ফেমিলি দেখা পাব বা সৰু ল'ৰা ছোৱালী দেখা পাব এইফালে দেখছে না এইফালে সৰু ল'ৰা ছোৱালী গেট এইটো এণ্ট্ৰি গতিকে ৰাইট ছাইডত সৰু ল'ৰা ছোৱালীত মানে খেলা এইগিলা বস্তু আছে তো তাতে সৰু ল'ৰা ছোৱালী পূৰা বিশেষকৈ আহে আৰু সেই 40%টো তাহুং পাই যায় কিন্তু বিশেষকৈ মানে যদি এই বাউণ্ডাৰীটোত ইমান ডাঙৰ পুখুৰীটোত এই বাউণ্ডাৰীটোত পূৰা একদম ছোৱালী আৰু ল'ৰা মানে আপোনাৰ প্ৰেমিক প্ৰেমিকাই দেখা পাব যদি মানে আহে মানে প্ৰেমিক প্ৰেমিকাই আৰু আপোনালোক আহিব পাৰে আৰু সেইকাৰণে জানকাৰীটো দিলোঁ আৰু ইয়াৰ পিছত যাই আছোঁ আমি এটা বেলেগ জেগাত আৰু সেইটো হৈছিল 100% প্ৰেমিক প্ৰেমিকাৰ পুৰা 100% আছিল কিন্তু বৰ্তমান অলপ মানে ইয়াতে খেলা বস্তু আছে না তেনেকুৱা অলপ তাতেও তাৰমানে দিছে চ' সেইটো অলপমান তাৰমানে ফেমিলি টাইপৰ হ'ব গৈ আছে মানে বাচ্চা টাইপৰ হ'ব গৈ আছে বাচ্চা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও বনাব গৈ আছে মানে তেনেকুৱা টাইপৰ তথাপিও সেইটো কিন্তু 90% 99 নহয় বাৰু 90% बहुत तेज हो रहा है সেইটো কিন্তু 90% প্ৰেমিক প্ৰেমিকাৰে ঠাই
90%। ইয়াতে ক'ব গ'লে ফেমিলিৰ কাৰণে বহুতে ভাল হয় আৰু ইয়াতে চাওক আপোনাৰ বহুত চাফাৰী আছে আমি যিটো কৰি আছো বৰ্তমান আৰু সিফালে বহুত মানে ধুনীয়া ধুনীয়া বস্তু আছে আৰু কিবা প্ৰশ্ন সুধবা যে হেয়ে এটা আপিজিংকে মাইক লৈ কিনে ফেচবুকত খুব ভিডিঅ' পাওঁ কিবা প্ৰশ্ন সুধি থাকে সেই তামোন আহে নেকি আজি তাহাক লগ পালি বৌ মলা হয় কিন্তু তাহোন কিবা কি কি ভাল লগা প্ৰশ্ন সুধে এক্স আছে না নাই বোলে বা তাৰ টপিক চাওচোন টপিক এক্স আছে না নাই প্ৰশ্ন সুধে বা ভাই বা তাহাক যদি লগ পালো মই কিন্তু তাহাক নহয় মই তাহাক একদম মানে হিলে দিলোঁ ইয়াৰ তো ভাই লগ মই জনাতো আছিল ইয়াৰ নাম ভেলি ভিউ কিন্তু ইয়াতে চাওক ইয়াতে লেখা আছে ৰাধিকা শান্তি উদ্যান বুলি যাকো নহওক তো ভিতৰলৈ বলক ইয়াৰে ৰহস্যটো কৈ আছোঁ বলক চলো ইফালে আছে এইখিনি মাল যে কৈছিলোঁ মই নতুনকৈ কৈছোঁ ৰ'ব ফাৰ্ষ্ট অফ অল টিকেটটো কৰি লওঁ দাদা দুটা দিবচোন তো টিকট লৈ ল'লোঁ কিন্তু আমাৰ প্ৰাইচটো 10 টকা বাঢ়ি গ'ল ইয়াতে মানে আগতে 10 টকা আছিল এতিয়া 20 টকা হৈছে তাৰমানে প্ৰাইচ বঢ়োৱা কাৰণটো হৈছে কি ইয়াতে চাওক আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় এইগিলা অলপ মডিফাই কৰিছে মানে অলপমান মানে ডেভেলপ কৰিছে সেইকাৰণে মানে প্ৰাইচ বঢ়োৱা কাৰণটো মানে সেইটোৱে মানে ৱেলকাম জনাই থৈছে বঢ়িয়াকৈ গাইজ বৰ্তমান আমি আছোঁ ভেলি ভিউৰ ভিতৰত আৰু এই জেগাটো চাওকচোন এই মোৰ বেকত মানে এই ঠাইটো দেখছে না অলপ চিনাকি লাগছে না ইয়াতে মানে আমাৰ অসমীয়া চিৰিয়েলৰ শ্বুটিঙো হয় মানে ইয়াতে কিছুমান চিৰিয়েলত আছে আৰু ইয়াৰ পৰা ভিউ চাওক এইটো ভেলি ভিউ মানে নামটোৱে দিছে ইয়াৰ পৰা চাওক এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু ভিউ চাওক OMG কেমেৰাত ইমান এটা ঠিক নহয় কিন্তু এইটো হৈছে আমাৰ উমানন্দ উমানন্দ মন্দিৰ অলপ পৰা এই ইয়াতে দেখছে না নাওবিলাক জাহাজবিলাক তাৰ জাহাজৰ পৰা তাকে যাব পাৰে আৰু এইটো দেখছে না ৰোপৱে এই টিকলু চাইটো আহি আছে এনেকৈ ৰোপৱে এইটো পূৰা সিফালৰ পৰা যাব পাৰে আৰু এই ভিউটো বম ভিউ বুলি ক'লোঁ বম ভিউ আৰু ইয়াতে মানে কৈছোঁ কিয় প্ৰেমিক প্ৰেমিকাৰ ঠাই এইটোতো 90% প্ৰেমিক প্ৰেমিকাৰ ঠাই একদম মই কৈছোঁ পুৰা ফুল্লি 90% প্ৰেমিক প্ৰেমিকাৰ ঠাই এইটো তাৰমানে চাওক ইয়াতে যিটো এইটো এৰ পৰা গ'লোঁ ন এৰ পৰা গৈ এইটো এনেকৈ পূৰা একদম এই বহুত দীঘল 1 কিলোমিটাৰ মানৰ এটা লাইন আছে এই লাইনটোত পূৰা প্ৰেমিক প্ৰেমিকাই বহি থাকে কিন্তু তাত ভিডিঅ' কৰি দেখাব ভাল নালাগে মানে আৰু মই ভ্লগ বনাই আছোঁ নেকি মোক ফটো মাৰি আছে তো বাদ দিয়ক সেইবিলাক তাত বহি কিনে চবে কাপলছবিলাক বহি থাকে চব ভিডিঅ' বনাব ভাল নালাগে তথাপিও মই কৈ দিলোঁ আৰু কোনোবা যদি প্ৰেমিক প্ৰেমিকা আহিব বিচাৰে আহিব পাৰে আৰু এতিয়া নতুনকৈ মানে সেইফালে মই এণ্ট্ৰি কৰাৰ লগে লগে যে ক'লোঁ সেইটো ছাইডত মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা আৰু এখন ৰেষ্টুৰেণ্ট টাইপ কিবা বহিছে তো সেইটো কাৰণে ইয়াত আৰু মানে বাচ্চা আনিব আৰু ফিজটো 10 টকা বঢ়াই দিছে 20 টকা কৰি দিছে তো সেয়ে আৰু সেয়ে কি কম গাইस ইয়ালে আহিলে কিবা এটা ফিল হৈ যায় লাইক কুছ होता है क्या करूं হাই লগ এতিয়া আমি প্ৰেমিক প্ৰেমিকাৰ টপিক পেৰিলোঁ এতিয়া চাওক এইখন আছে ৰেষ্টুৰেণ্ট মানে ইয়াতে খানা নিদিয়ে বাৰু এনে শ্ব' কৰি থৈছে আৰু ইয়াতে আছে খেলা বস্তু অলপ সৰু ল'ৰা ছোৱালীৰ ইয়াতে আমি খেলাম সৰু ছোৱালী নহ'লেও আমি খেলাম চাই থাকক জালুকবাৰী নামা আছে বাইদেউ উঠি লওক অঁ ক'ত যাব আধাবাৰী ষ্টিয়াৰিং হ'লে যাব ছাৰ নামক 20 টকা ভাড়া আছে গাইজ কথাটো হ'ল কি আমি ভাবছিলোঁ যে সৰু চলিৰ বস্তু বুলি কিন্তু সৰু চলিৰ নহয় একচুৱেলি ডাঙৰৰে কাৰণ এইবিলাক বস্তুবিলাক এক্সাৰচাইজ কৰাৰ কাৰণে দিছে এইটো আপোনাৰ এইটো হৈছে আপোনাৰ খোজকাঢ়া আৰু এইটো হৈছে আপোনাৰ এইটো কেনেকুৱা ৰানিং কৰা জানেনে মই দেখাই দি আছোঁ আৰু এইটো চাওক এইটো হৈছে দাউৰা ৰানিং কৰা এইটো গমে হৈছে ৰানিং কৰা আৰু সেইটো দেখাই পাইছে চাইকেল চলোৱা গোটেইখিনি বস্তু মানে এক্সাৰচাইজৰ ওপৰতে বনোৱা গৈছে তো ঠিকেই আৰু ধুনীয়া যাওঁ আৰু যিমানখিনি দেখাব লগা আছিল দেখালোঁ ইয়াতে তো টাটা বাই বাই এতিয়া যাওঁ আৰু মৌচম ভাইৰ আজি বাৰ্থডে হেপী বাৰ্থডে আৰু খানা চানাটো পুৰা খাই ল'লোঁ আৰু কেনে পাইছা খাই পিছে বঢ়িয়া আৰু মানে লেট হ'ল কিন্তু মৌচম ভাই আমাৰ কাৰণে ৰখছি বহুত ভাল লাগছে আৰু ৰখি কিনে হ'লেও মানে
আৰু মৌচম ভাই এটা চেনেল আছে, চেনেলটো ডেছক্ৰিপশ্যনত আছে, লিংক যাব। ডিজিটেল ষ্টুডিঅ' বুলি আছে, মৌচম ডিজিটেল ষ্টুডিঅ'। এই ডেছক্ৰিপশ্যনত লিংক আছে, গেলি হ'ল চাইলি হ'ল, ছাবস্ক্ৰাইব কৰি দিবা ধুনীয়াকৈ। আমাৰ ভাই চৈতন্য দাসেও আছে। এই ৰাস্তা আছে না, মই ইয়াৰ পৰা মই চুলি লম্বা কৈছো, ইয়াৰ নিচিনা টিকনি কাটবা লাগব। বঢ়িয়া বঢ়িয়া। হা নকল কৰিব লাগিব, মজা। ইফালে আমাৰ বা আছে ৰিনিমৌ, আৰু বাৰো এটা চেনেল আছে, চেনেলটোৰ লিংকটো ডেছক্ৰিপশ্যনত আছে। বা আগৰ চেনেলৰ নামটো কৈ দিয়া। তো যাব, ছাবস্ক্ৰাইব কৰিব, চাব ভিডিঅ'বিলাক, মজা। আৰু এই ভিডিঅ'টো ইয়াতে খতম কৰোঁ। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট একো কৰিব নালাগে, খালি ভিডিঅ'বিলাক একদম সম্পূৰ্ণ কৰি চালে হ'ল। আৰু যদি এই একদম আটা পিটাত ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো কৰি লওক ছাবস্ক্ৰাইব। টাটা বাই বাই, কলিকতা বম বাই।